মই অন্তৰীপাই আজি পাঠ কৰিবলৈ ওলাইছোঁ সাম্প্ৰতিক কবি পাৰিণা বৰা দত্তৰ এটি কবিতা আহ্নিকৰ পৰা বাৰ্ষিকলৈ। মই নুবুজা কি বা তাৰণাত মোৰ কৈশোৰৰ ৰঙা বেলিটি খৰ খেদাকৈ উৰি গ'ল সিপাৰলৈ। গালে মুখে সানি গ'ল হেঙুলীয়া আভা। ইপাৰত নীলা পৰি ক'লা হ'ল মোৰ উদাসী আকাশ। খহি পৰিল উজাই যোৱা মোৰ খোজত আবতৰীয়া যেন লগা হেঁপাহৰ এটি কাঁচি জোন। ক্ৰমান্বয়ে পল অনুপল কৰি বাঢ়ি অহা জোনটিৰ পূৰ্ণতাত কিয় জানো স্নিগ্ধতা নাহিল। চিকমিক তৰালিও সিদিনা নিৰুদ্দেশ আছিল। এমুঠিমান জোনাকত জলক তপক হৈ পৰে মোৰ বহু প্ৰত্যাশাৰ চকুজুৰি। স্তব্ধ হৈ ৰ'ল মোৰ থৰক বৰক খোজটি। পৰি ৰ'ল সপোনবোৰ ভাৱনাৰে বালিঘৰ সাজি। বিচ্ছিন্ন হৈ পৰা মোৰ ভাৱনাবোৰে এতিয়াও সময় পালেই হৃদয়ৰ জলঙাই দি জুমি চাই অতৃপ্ত আশাবোৰ। ৰূপোৱালী বিষণ্ণতাত হুমুনিয়াহৰ নিশ্বাস। বিবস্ত্ৰা হৈ এতিয়া প্ৰাপ্তবয়স্ক হুমুনিয়াহবোৰে নিচুকাই হৃদয়ৰ কোনোবা কোণত লুকাই থকা অভিজ্ঞ হতাশাবোৰক। যি কৰে নিয়তিয়ে ভালেই কৰে বুলি, কেতিয়াবা ইতিবাচক হোৱা বুলি, আৰু কেতিয়াবা জীৱন অনুপম বুলি। এনেদৰে অতৃপ্ত আশাবোৰৰ সৈতে ব্যস্ত হ'ব বিচাৰে মোৰ আহ্নিক আৰু বাৰ্ষিক গতি। এতিয়া মই কেনেকৈ বুজাওঁ তোমাক মোৰ এই অজুহাতবোৰৰ গভীৰতা। সুখ দুখৰ জৰ্জৰিত সাগৰখনত এতিয়া সুখবোৰে খেপিয়াই ফুৰে ব্যৰ্থতা ভৰা দুখবোৰ। দুখবোৰে নোপোৱাবোৰৰ বাবে কেতিয়াবা মনৰ নিসংগতাত গাঁঠে বিষাদৰ মালা। নিজে নোপোৱাৰ বেদনাত নহয়, তোমাক দিব নোৱাৰা প্ৰতিশ্ৰুতিৰ বেদনাত। এনেদৰেই যেন ৰঙা বেলিৰ অৰুণ হৈ উৰি যায় মোৰ শিমলুভুৰীয়া দিনবোৰৰ ৰ'দ উজ্জ্বল দুপৰ বেলা।